আজি মই এটা লোকেল মুৰ্গীৰ জোলৰ ৰেচিপি শ্বেয়াৰ কৰিব ওলাইছোঁ। চাই ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। মই মাংসৰ বাবে প্ৰয়োজনীয় সামগ্ৰীখিনি লৈ লৈছোঁ। এতিয়া এটা কেৰাহীত তেল দিছোঁ, তাত মই পাঁচফোৰণ, শুকান জলকীয়া, তেজপাত সকলোখিনিয়ে দি দিছোঁ। তাৰপিছত এয়া দেখিছে নাই বাৰু, পিঁয়াজ দিছোঁ, আদা নহৰু দিছোঁ, অলপ সময় লৰাই তাত নিমখো দিছোঁ। তাৰপিছত মই প্ৰয়োজনীয় মছলাখিনি দি দিছোঁ। কি মছলা দিছোঁ ওপৰত স্ক্ৰীণত বাৰু মই লিখি দিম। এতিয়া মই এই মছলাখিনিৰ লগত পিঁয়াজখিনি ভালকৈ ভাজি ল'ম। তাৰপিছত এয়া মই মাংস দি দিছোঁ। এতিয়া মই এইখিনি 10-15 মিনিটমান লৰাই ভাজি ল'ম। এতিয়া ঢাকনিখন লগাই এনেদৰে বহুত ভালকৈ মই মাংসখিনি হোৱালৈ ভাজি ল'ম। এয়া দেখিছেনে মোৰ মাংস ভাজা হৈয়ে গ'ল। সেয়েহে মই ইয়াত উতলা গৰম পানী দি দিছোঁ এনেদৰে। এতিয়া মই এইখিনি ভালকৈ উতল আহিবলৈ দিম। এয়া দেখিছে উতল আহিয়ে গ'ল, মোৰ মাংস হৈয়ে গ'ল। সেয়ে এটা বাতিত মই এনেদৰে অলপ উলিয়াই ল'লোঁ। ভিডিঅ'বোৰ চাই কেনে পালে জনাবচোন কমেণ্টত। আজিলৈ বাই বাই।